আগবাঢ়িছোঁ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰিলৈ চাই থাকিব আছাম নিউজ 365। ইজৰাইলত আবদ্ধ ভাৰতীয়। বিশেষ বিমান যোগে দিল্লীলৈ অনা হ'ল 212জন ভাৰতীয়। ইজৰাইলত এতিয়াও আবদ্ধ কেইবাহাজাৰ ভাৰতীয়। ইজৰাইল হামাছৰ যুদ্ধ আজি 7 দিনত উপনীত হৈছে আৰু দুয়োপক্ষৰ মাজত এতিয়াও যুদ্ধ অব্যাহত আছে। ইয়াৰ মাজতে ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অপাৰেশ্যন অজয় আৰম্ভ কৰিছে। আজি পুৱা ইজৰাইলৰ পৰা বিশেষ বিমান যোগে 212জন ভাৰতীয়ক লৈ দিল্লীত অনা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰৰ পৰা বিশেষ বিমানখন ইজৰাইলত আবদ্ধ ভাৰতীয় লোকসকলক লৈ দিল্লীলৈ ৰাওনা হৈছিল। শুকুৰবাৰে পুৱা দিল্লীৰ বিমানবন্দৰত উপস্থিত হোৱা ভাৰতীয়সকলক কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে আদৰণি জনায়। নিজ দেশলৈ ভাৰতীয় লোকসকলক উভতাই অনাৰ বাবে তেওঁলোকৰ পৰিয়ালে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়। এতিয়াও ইজৰাইলৰ পৰা 18,000 গৰাকী ভাৰতীয় লোক আছে। ইয়াৰে 1,000ৰ অধিক শিক্ষাৰ্থী বুলি তথ্য লাভ কৰিব পৰা গৈছে। অপাৰেশ্যন অজয়ৰ প্ৰথম পৰ্যায়ত 18 অক্টোবৰলৈ এই বিশেষ বিমানখন চলাচল কৰিব বুলি জানিব পৰা গৈছে। এই বিশেষ বিমানেৰে ইজৰাইলৰ যুদ্ধভূমিত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ কৰা হ'ব। ইজৰাইল ডিফেন্স ফ'ৰ্চে গাজাত গ্ৰাউণ্ড অপাৰেশ্যনৰ বাবে সাজু হৈছে। হামাছক ধ্বংস কৰাৰ লক্ষ্যৰে নিশা গাজাৰ ভিতৰত প্ৰৱেশ কৰি ৱেষ্ট বেংকৰ বিভিন্ন স্থানত ইজৰাইলে অভিযান চলায়। হামাছৰ এজন শীৰ্ষ নেতা আজিজ দুবেক ইজৰাইলী সেনাই গ্ৰেপ্তাৰ কৰাৰ বিষয়ে এক খবৰ পোৱা গৈছে। মন কৰিবলগীয়া যে হামাছৰ ঘাটিৰ পৰা ইজৰাইলে ISISৰ পতাকা উদ্ধাৰ কৰিছে বুলি জনাইছে। ইজৰাইল হামাছৰ যুদ্ধত এই পৰ্যন্ত 5,000ৰো অধিক লোক নিহত হৈছে। বৰ্তমানেও দুয়োপক্ষৰ মাজত চলি থকা সংঘাতে আৰু কিমান লোকৰ প্ৰাণ কাঢ়িব তাকে লৈ সমগ্ৰ বিশ্ববাসী চিন্তিত হৈ আছে। শীঘ্ৰে বৰাগত বিদ্যুৎ চালিত ৰেল প্ৰথমবাৰলৈ বদৰপুৰৰ পৰা শিলচৰলৈ লোক'ম'টিভ ইঞ্জিনৰ ট্ৰায়েল। ৰেলৰ আধুনিকীকৰণৰ দিশত আন এখোজ দিলে বৰাক উপত্যকাই। বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিক লোক'ম'টিভ ইঞ্জিনৰ ট্ৰায়েল দিয়া হয়। লোক'ম'টিভ ইঞ্জিন বদৰপুৰৰ পৰা শিলচৰলৈ ৰাওনা হয়, তাৰ পিছত পুনৰ শিলচৰৰ পৰা বদৰপুৰলৈ উভতি যায়। ৰেল কৰ্তৃপক্ষই এই পৰীক্ষা সফল হোৱা বুলি কয়। এই ট্ৰায়েলত কোনো সমস্যা নাছিল, গতিকে ৰেলপথ বৈদ্যুতিকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগলৈ শিলচৰে। ৰেলৱেৰ সূত্ৰ অনুসৰি লোক'ম'টিভ ইঞ্জিনটোৱে বদৰপুৰৰ পৰা ৰাওনা হয় 4:10 5:24 শিলচৰত উপস্থিত হয়। বাটত ইঞ্জিনখনে ব্ৰেক লৈছিল, তাৰ পিছত 5:50 বদৰপুৰলৈ ৰাওনা হ'ল। সন্ধিয়া 7 বজাত তাত উপস্থিত হয়। ঘণ্টাত 70 কিলোমিটাৰ গড় গতিত এই ট্ৰায়েল সম্পন্ন হয়। বদৰপুৰৰ পৰা শিলচৰ পোৱাৰ সময়ত অৰুণাচল জংচনত 2 মিনিটৰ বিৰতি দিয়া হয়। কৰিমগঞ্জ চহৰৰ নয়বাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পত্নীৰ প্ৰহাৰত অজয়নাথ নামৰ অৱসৰপ্ৰাপ্ত SSB জোৱানৰ মৃত্যু হৈছে। পত্নীয়ে নিজ স্বামীক হত্যা কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বৃহস্পতিবাৰে নিশাই এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। আজি দিনৰ ভাগত হত্যাকাণ্ডৰ এই ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলত কৰিমগঞ্জ সদৰ থানা আৰক্ষী উপস্থিত হৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত ঘাতক পত্নীক আটক কৰিছে। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতকৰ পত্নীক সোধা-পোছা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ সকলো তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।